লংকা 9 খুঁটিৰ 2 নং দেবেন গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি পুৱা প্ৰায় 10 বজাত এখন পানীৰ টেংকাৰযুক্ত ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত উলটি পৰে। ট্ৰাকখনৰ ভিতৰত চালকৰ লগতে 3জন সৰু সৰু শিশু উপস্থিত আছিল। আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰটি। লংকা 9 খুঁটিৰ 2 নং দেবেন গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় সূত্ৰৰ মতে ট্ৰাকখনৰ ব্ৰেক আৰু ষ্টাৰিং একেলগে বিফল হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাটো অতি ভয়ংকৰ হ'লেও এক আচৰিত কথা হ'ল ট্ৰাকখনত থকা চালকৰ লগতে 3জন আৰু শিশু সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। তৎক্ষণাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। লংকা 9 খুঁটিৰ পৰা সৈফুল ইছলামৰ ৰিপৰ্ট AZS নিউজ। এই ঘটনাটো কেনেকুৱা সংঘটিত হৈছে? মানে ফাৰ্ষ্ট কথাত ক'ব গ'লে গাড়ীটোৰ ব্ৰেক নাই আৰু আপোনাৰ ফাৰ্ষ্টত মই এতিয়া আহিছোঁ মুৰব্বীসকলৰ পৰা শুনা মতনে মই ব্ৰেক নাছিল আৰু 3টামান ল'ৰা ছোৱালী আছিল স্কুলত যোৱা নাই, সিহঁতে গাড়ীত ঘূৰি আছে, ড্ৰাইভাৰলৈ সিহঁতে ঘূৰি আছে। ক্ষয়ক্ষতি হোৱা নাই, ল'ৰা ছোৱালীবিলাকৰ একো হোৱা নাই, গাড়ীটো নষ্ট হৈছে এইটোৱে কথা। আৰু মানুহৰ মানে অলপৰ কাৰণে বাইকৰ এটা আহিছিল, বাইকত অলপৰ কাৰণে খুন্দাও লাগিছিল অলপৰ কাৰণে, সিহঁতে বাচিলে। কিমানজন মানুহ আছিলে গাড়ীটোত? কিমানজন মানুহ আছিলে? শুনা মতে 4জন আছিল। সৰু সৰু ল'ৰা ছোৱালী আছিল বোলে? সৰু সৰু ল'ৰা আছিল 3টা আছিলে। অঁ